মই শপত লৈছো যে যেতিয়া মোৰ বোৱাৰী গৰ্ভৱতী হ'ব তেতিয়া মই তেওঁৰ আৰামৰ ওপৰত সম্পূৰ্ণ চকু দিম। যেতিয়া মোৰ পত্নী গৰ্ভৱতী হ'ব তেতিয়া তেওঁৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিম। তেওঁ যাতে সময়মতে খায়, তেওঁ পুৰা আৰাম পায়, ইয়াৰ প্ৰতিও মই সম্পূৰ্ণ ধ্যান দিম। যে মই তেওঁক আয়োডিনযুক্ত নিমখ খুৱাম আৰু আইৰণ ফলিক এচিডৰ বড়ি খুৱাম। পুৰা পুষ্টিকৰ আহাৰ খুৱাম। সেউজীয়া পাতৰ শাক-পাচলি, দাইল, গাখীৰ আৰু ফল-মূল খুৱাম। মই শপত লৈছো যে মোৰ হ'বলগীয়া শিশুক মোৰ প্ৰথমৰ দাঁত গাখীৰকণ নিশ্চয় খুৱাম। মই শপত লৈছো যে প্ৰথম 6 মাহ শিশু কেৱল নিজৰ গাখীৰে খুৱাম আৰু একো নোখুৱাম। শিশুটিয়ে 7 মাহত ভৰি দিলে তেওঁক মোৰ গাখীৰৰ লগতে ঘৰতে তৈয়াৰী পুষ্টিকৰ খাদ্যও খুৱাম। মই মোৰ সন্তানক 7 মাহৰ পৰা ঘৰতে তৈয়াৰী পুষ্টিকৰ খাদ্য খুৱাবলৈ আৰম্ভ কৰি দিম আৰু লগতে এইটোও ধ্যান ৰাখিম যে তেওঁ মাকৰ গাখীৰ খাই থাকে। 18 বছৰত ভৰি দিয়াৰ আগতে আমাৰ ছোৱালীক বিয়া নিদিওঁ আৰু এইদৰেই তাইৰ হ'বলগীয়া সন্তানক অপুষ্টিৰ পৰা বচাম। 18 বছৰতকৈ কম বয়সৰ ছোৱালীক নিজৰ জীৱন সংগী কৰি নলওঁ, যাতে মোৰ হ'বলগীয়া সন্তান অপুষ্টিৰ কবলত মই এই গাঁৱৰ চৰপঞ্চ শপত লৈছো যে আমাৰ গাঁৱৰ যিকোনো ছোৱালীৰ বিয়া 18 বছৰ বয়সৰ আগতে হ'বলৈ নিদিওঁ, যাতে আমাৰ এই গাঁৱৰ কোনো শিশুৱেই অপুষ্টিৰ চিকাৰ নহয়। 18তকৈ কম বয়সৰ ছোৱালী শাৰীৰিক আৰু মানসিক ৰূপত মাতৃ হোৱাৰ বাবে সাজু নহয়। এনেহ'লে তেওঁৰ হ'বলগীয়া সন্তান অপুষ্টিৰ চিকাৰ হোৱাৰ বিপদ থাকে। সেইকাৰণে 18 বছৰৰ আগে নিজৰ ছোৱালীক বিয়া কেতিয়াও নিদিব। আৰু সেই 4টা কথা মনত আছে নহয়? 1. গৰ্ভৱতীক ভাল খাদ্য। 2. প্ৰথমৰ দাঁত গাখীৰকণহে আচল। 3. 6 মাহ কেৱল স্তন্যপান। 4. পাছত স্তন্যপান আৰু পুষ্টিতত্ত্বত ধ্যান।